এই কথা এটা নকওঁকেও ক'ব লগা হৈছে CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একেই। বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। মই এজন নতুন প্ৰজন্ম, মই এতিয়ালৈকে তেওঁক চিনি নাপাওঁ। তেওঁ চাগে বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। প্ৰথম কথাটো হ'ল মইতো তেওঁক চিনি নাপাওঁ। তেওঁক এজন যে গায়ক বা তেওঁ যে শিল্পী, মই এজন নতুন প্ৰজন্ম, মই এতিয়ালৈকে তেওঁক চিনি নাপাওঁ। তেওঁ চাগে বাথৰুম ছিংগাৰ হ'ব পাৰে তেওঁ। আৰু এটা কথাটো জনাটো উচিত, নীলোৎপল ডাঙৰীয়া, মই এজন নতুন প্ৰজন্ম। মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মই 40জন পৰিয়ালক, অতিকৈ দৰিদ্ৰ, অতিকৈ দুখীয়া, মই সৌদিনা তেওঁক চেক বিতৰণ কৰি আহিছোঁ। কাৰোবাক 30,000, কাৰোবাক 25,000, কাৰোবাক 15,000, কাৰোবাক 10,000, কাৰোবাক 40,000, 50,000লৈকে মই দিছোঁ। সেইটো ক'ৰ পৰা দিছে? মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা। কাক দিছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ কিডনী ফেইল হৈছে, কাৰোবাৰ হৃদৰোগৰ আক্ৰান্ত হৈ আছে, বিভিন্ন ধৰণৰ, কাৰোবাৰ পেৰেলাইজ হৈছে, হৈ পিনে ঘৰত বহি আছে, কাৰোবাৰ ঠেং ভাঙি পিনে তাত চিকিৎসা কৰিবৰ পইচা নাই। সেইবিলাকৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁ চেক প্ৰদান কৰিছে। সেই নীলোৎপল ডাঙৰীয়াই অসমত নাথাকি তেওঁ মুম্বাইত থাকি তেওঁ ফেচবুক লাইভ কৰি পিনে তেওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাজাৰজন মানুহক, লাখ মানুহক মানে মুখ্যমন্ত্ৰী পুঁজিৰ পৰা তেওঁ সহায় কৰি আছে। তেওঁ অসমত নিজকে অসমীয়া বুলি যে পৰিচয় দি তেওঁ মুম্বাইৰ ৰুম ভাড়া কৰি পিনে তেওঁ যদি থাকে, তেওঁ নিজকে অসমীয়াৰ পৰিচয় কি ডাঙৰ কথা আছে। তেওঁ বানপানী যে হৈ আছে, সেই বানপানীৰ কাৰণে কি কৰিছে তেওঁ? অসমীয়াৰ কাৰণে তেওঁ কি কৰিছে? অসমীয়া গানৰ কাৰণে, অসমীয়া গায়কৰ কাৰণে, অসমীয়া শিল্পীৰ কাৰণে কি অৱদান কৰিছে তেওঁ? মই কালি দিয়া মন্তব্যৰ পিছত গোটেই বিজেপি MLA সকল মোৰ পিছত পৰি গৈছে। মই সকলোকে এইটোৱে প্ৰশ্ন সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় নাই। মইতো এটা সাধাৰণ গান গোৱা ল'ৰা। আপোনালোকে মোৰ পিছত লাগি থকাতকৈ মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে, কিন্তু আপোনালোকৰ ৰাইজৰ কাষত গৈ ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই। চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে, আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে। মই আৰু নতুন জেনেৰেশ্যনৰ গোটেই ইণ্ডie আৰ্টিষ্ট খিনি মিলি ইনষ্টাগ্ৰামত 4 ঘণ্টাৰ লাইভ অনুষ্ঠান পাতি বলিউডৰ পৰাও 4-5জন আৰ্টিষ্ট আনি সকলোৰে পৰা ডনেশ্যন লৈ আমি নিজৰ দায়িত্বখিনি কৰাৰ পিছতহে আনক সমালোচনা কৰিছো। CM ৰিলিফ ফাণ্ডতো আপোনালোকে প্ৰত্যেকে ক'ব পাৰিলেহেঁতেন 126জন MLA বোলে 10 লাখকে টকা দিলে, তাৰ পিছত বোলে ইমানখিনি পইচা হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি নিজে দিয়াৰ পিছত ইমান কোটি টকা হৈছে, এতিয়া আমাৰ লগত কোনোবাই জইন কৰিলে কৰিব পাৰে, তেনেকৈহে ক'ব লাগে। আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে। কালি এজন MLA, মই নাম কম নেকি, কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে। ভোকত ৰাখি তেওঁ আবেলি গৈছে, আবেলি যোৱাৰ পিছত তাত গৈ শ্বুটিং কৰিবলৈ লাগিছে, কেমেৰা লৈ গৈছে, তাৰপিছত ৰাইজে পহু খেদা দিছে। মুখ্যমন্ত্ৰী পুঁজিত আপোনালোকে বেছি পইচা দিব পৰা আৰু বহুত ৰিজন আছে। আপোনালোকে 5 বছৰ কাৰ্যকালৰ পিছত আপোনালোকে গোটেই জীৱনটো পেঞ্চন পায়, আৰু আজিকালি ল'ৰা ছোৱালীয়ে গোটেই জীৱনটো চাকৰি কৰিও পেঞ্চন নাপায়। আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল? কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায়। যোৱা কভিডৰ পৰা আৰম্ভ কৰি আপোনালোকে মুখ্যমন্ত্ৰী পুঁজিত যে ইমানবোৰ পইচা ল'লে ৰাইজৰ পৰা, তাৰ কোনো ধৰণৰ হিচাপ নাই। মানুহে কমেণ্টত লিখি আছে চবে। আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা গ্ৰহণ কৰিছে গোটেই ৰাইজে দেখি আছে। ৰাইজ নিজে ওলাই আহিছে, লগত ইনফ্লুৱেঞ্চাৰ, আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলোৱে সহায় কৰিছে। আৰু আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে। ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে। এতিয়া কি কাৰণে হৈছে? অবৈধ কয়লা খননৰ কাৰণে হৈছে, গছ কটাৰ কাৰণে হৈছে, অবৈধভাৱে পাহাৰবিলাক কটাৰ কাৰণে হৈছে, নে কি কাৰণে হৈছে? আপোনালোকে কওক, বানপানী কিয় হৈছে? সঠিক কাৰণটো আপোনালোকে ৰাজহুৱা কৰক। আৰু মোৰ লগত লাগি থাকি একো লাভ নাই। মই মোৰ মানুহখিনিৰ লগত মই থাকিমেই, মই সদায় থাকো আৰু আগলৈও থাকিম। আৰু বহুত কিবা কিবি পৰিকল্পনা কৰি আছো। আগন্তুক দিনত ৰাইজে মোক অসমত দেখিব মই কি কৰিম। আৰু মই শেষত আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো, মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপাই নল'ব।